হাই গাইছ, আশা কৰোঁ সকলো ভালে আছে আৰু মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু মোৰো দেহাৰো ভালে। আৰু আজি হৈছে মানে ধুনীয়াকৈ আজিও মানে সাজি কাচি আহিছোঁ, ধুনীয়াকৈ নহয় মানে চিম্পুলকৈ আহিছোঁ। আজি মানে গাঁৱৰ ঘৰত মানে দাদা ছোৱালী এজনী তুলনি বিয়া আছে আৰু মই তালৈ আহিলোঁ, ৰাতিপুৱাই মানে আহিলোঁ। আহি মানে এতিয়া মানে বৌহঁতৰ ঘৰতে কাপোৰ পিন্ধিলোঁ। মানে বৌহঁতৰ ঘৰতে মানে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। বৌহঁতৰ ঘৰত মানে মিক্সিত হালধি খুন্দিব আহিছিলোঁ আৰু সেয়া দেহা অহা নাই। দেহা অলপ পিছত আহিব, স্কুলৰ পৰা ছুটি দিব যিহেতু 1:15, তেতিয়াহে আহিব সোণচলীৰ লগত। আৰু মই এতিয়াহে কাপোৰযোৰ পিন্ধিলোঁ, ইয়াতে পিন্ধি গৈ মানে কাম চাম মানে কৰি আছোঁ আৰু মানে আপোনালোকক দেখাম কেনেকুৱা কি মানে কইনা সজোৱা হয়, কেনেকুৱা কি লাগে কইনাজনী আপোনালোক ধুনীয়াকৈ দেখাই যাম আৰু কি আয়োজন কৰিছে খুৱাবলৈ সকলোখিনি আপোনালোক দেখাই যাম। আৰু মোৰ লগতে আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ উপভোগ কৰি থাকক। আৰু এটা কি জানেনে, মানে বিয়া ঘৰত যোৱা দেখাৰ আগতে আপোনালোকৰ কথা এটা কওঁ, মানে আবেলি সময়ত গাঁৱৰে মানে মানুহ এঘৰৰ সকাম আছে, তালৈ যাম বুলি ভাবিছোঁ। আৰু তাত মানে যদি অকণমান পাওঁ দেখাম, নোৱাৰিলে নাই। এতিয়া ধুনীয়াকৈ ভিডিঅ'টো মানে কি হ'ল, বিয়াৰ পৰা ষ্টাৰ্টিং কৰোঁ, বিয়া ধুনীয়াকৈ অকণমান দেখাওঁ কেনেকুৱা কি মানে হৈছে নহৈছে, আৰু মানে কেমেৰাটো ভালকৈ অহা নাই। আৰু সেয়া ভিডিঅ'টো চাই থাকিব দেই ধুনীয়াকৈ। সেয়া আহি পালোঁ বিয়া ঘৰ, ইফালে হৈছে বিয়া পৰিৱেশ আৰু ইফালে হৈছে আমাৰ মইনা বা ছোৱালী। আৰু এতিয়া মানে কইনা পানী তুলিব গ'ল, ছোৱালীসকলে যিহেতু আহিছে এতিয়া মানে 12টা বাজিব হ'ল। আহি এতিয়া মানে ছোৱালীবিলাক আহিছে, আহি গৈ মানে এতিয়া গা ধুৱাব। মানে আপোনালোকক মই দেখাই আছোঁ কেনেকুৱা কি নিয়ম কৰে। বিশেষ ইমান নিয়ম নকৰে আমাৰ, তথাপি যিখিনি কৰে বাৰু আপোনালোকক দেখাম, তেনেকৈ চাই থাকক। এইফালে হৈছে কইনা ঘৰ, দাদাহঁতৰ ঘৰ। মানে এইটো মানে নিচা বহি আছে, সি ছোৱালীৰ সংগত মানে গা ধুব নাযায়, বদমাচি। আৰু এইফালে গা ধুৱাই আছে, মই ধুনীয়াকৈ এইপিনে দেখাই দিছোঁ দেই আপোনালোকক। এইফালে কইনা মাক, আৰু এইফালে ছোৱালীসকল মানে আৰু আহিব বাকী আছে, যিহেতু মানে কিছুমান স্কুল গৈছে, কলেজ গৈছে, সেইটো কাৰণে আহিব পৰা নাই, অলপ দেৰি হ'ব অহাটো। এইবোৰ ধুনীয়াকৈ গা পা ধুৱাব এতিয়া। এইফালে কইনা গা ধুৱাই আছে মাকে, মানে বিশেষ তেনেকুৱা একো নিয়ম নাই আৰু মানে চিম্পুলকৈ গা পা ধুৱাই, এয়া আৰু আমাৰ নিয়ম। আপোনালোকক অকণমান দেখালোঁ। সুধি আগত এইফালে আমাৰ সুন্দৰী ছোৱালীসকল, এইফালে টিকলি টিকলি পোৱাত খেলি আছে। মানে এই পোৱা মানে আমাৰ হুলচুল মানে ছোৱালীবিলাক। আমাৰ পিলবাই এদিন হৈছে বাইদেউ দেই, বৰ্তা ছোৱালী। ইফালে ইয়াতে কইনা চইনা সজোৱা হ'ব। পিলে মানে একে ভিডিঅ' মানে ডিষ্টাৰ্ব কৰি থাকে, মোৰ আগত মানে আহি দিছে সি ডিষ্টাৰ্ব কৰিবৰ কাৰণে। এইপিনে ইয়াতে কইনা চইনা সজোৱা হ'ব ধুনীয়াকৈ, ইয়াতে আপোনালোকক দেখাই থাকিম। এইফালে আহি গ'ল আমাৰ কইনা। এইফালে লৈ গৈছে কইনা সজা মানে বস্তুখিনি ধুনীয়াকৈ। দে চাৰণে কোচ কৰাওঁ। এইফালে আহিছে কইনা লগৰবিলাক, স্কুলৰ পৰা মানে বাহিৰে আহিছে। এইফালে সজাই আছে কইনা, মানে ফাইনেল লুকটো মানে অলপ বাকী আছে, হ'বহি আৰু 100ৰ ভিতৰত মানে 90% হৈছে আৰু 10% মানে আছে। এয়া কইনা দেই, এয়া হৈছে মানে কইনা লগৰ, মানে স্কুলৰ পৰা আহিছিলে, যাবগৈ এতিয়া। ধুনীয়াকৈ মানে ভাত তাত খালে সকলোখিনিয়ে, ধুনীয়াকৈ মানে ভিডিঅ' এটা কৰিলোঁ। এইফালে এতিয়া নিয়ম কৰিব মানে কইনাক মাকে, এইফালে মানে গান লগাই দিলে দেই, বহু হুলস্থুল হৈ গ'ল। এইফালে মানে মাকে এতিয়া কইনাক কিবা প্ৰেজেণ্ট দিব আহিব, এতিয়া মানে পিঠাগুড়ি খুন্দা হ'ব। এইফালে কইনা মাকে মানে কিবা প্ৰেজেণ্ট দিছে। এইফালে ৰিচিপশ্যন মানে আয়োজন চলি আছে, ধুনীয়াকৈ ভাত তাত খুৱাই আছে। এইফালে আছে ৰান্ধনি, এইজনী হৈছে মাইনু।
যোৱাকালি মানে ভিডিঅ'টো বিয়া ঘৰৰ পৰা আহি আৰু শেষ কৰিব নহ'লে মানে ভাগৰ লাগিল মানে কাম কৰি থকা দিনটো মানে গধূলি আহি পাওঁতে 7টা বাজিলে। আপোনালোকক কৈছিলে যে সকাম আছিলে যোৱাকালি গাঁৱতে মানে ওচৰৰ চুবুৰীত, সেয়া মানে সকামৰ পৰা আহি গৈ মানে মানুহসোপা মানে বিয়া ঘৰ যিহেতু আহিছে মানে বহুত দেৰিলৈকে মানে থাকিবলগীয়া হ'ল। সেইটো কাৰণে আৰু ভাগত মানে ভিডিঅ'টো শেষ নকৰিলোঁ। আহি পিনে মানে শুলোহে, কাপোৰ চাপোৰ মানে খুলি গৈ পিনেহে আৰু আপোনালোকৰ মাজলৈ মানে ভিডিঅ'টো এতিয়া আগবঢ়ালোঁ। আপোনালোকক কেনেকুৱা লাগে চাই কৈ পিনে আমাৰ স্মৃতি হিচাপে মানে ভিডিঅ'টো কৈ থৈ দিলোঁ, বিয়া ভিডিঅ'টো মানে সেয়া। আৰু আপোনালোকক কেনেকুৱা কি লাগে জনাব, আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাই আছে সেইসকলে যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, আৰু লগতে যদি দেখাক আৰু মোক বহুত দূৰ মৰম চেনেল দিয়ে। আৰু আজিলৈ কিনো ক'ম, আৰু ক'বলৈ তেনেকুৱা নাই, ভাবিছোঁ ভিডিঅ'টো শেষ কৰোঁ। আৰু আজিলৈ বাই বাই, আৰু নেক্সট এটা ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ। সকলোৱে ভিডিঅ'সমূহ চাব আৰু বহুত যাতে মৰম দিয়ে। আজিলৈ বাই।